ৰাজ্যৰ আন প্ৰান্তৰ লগতে মৰিগাঁওতো পঞ্চায়ত আৰু গ্ৰাম্য বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত দুদিনীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। বৰ্তমানে পোৱা বেতনৰ উপৰিও ন্যূনতম ৩০,০০০ টকাৰ এককালীন বৃদ্ধি কৰি সমকামক সমমৰ্যাদা বৃদ্ধি কৰা, প্ৰতি বছৰ ন্যূনতম 10% বেতন বৃদ্ধি, দীৰ্ঘদিনীয়া আগবঢ়োৱা সেৱাৰ স্বীকৃতি হিচাপে ৬০ বছৰ বয়সলৈ চাকৰি সুৰক্ষা নিশ্চিতকৰণ কৰা, HR পলিচি নীতি প্ৰণয়ন আৰু প্ৰয়োগৰ জৰিয়তে আমাৰ অধিকাৰ সুনিশ্চিত কৰা, সদৌ অসম পঞ্চায়ত আৰু গ্ৰাম্য বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ আদি বিভিন্ন দাবীৰে সদৌ অসম পঞ্চায়ত আৰু গ্ৰাম্য বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদে জিলা পৰিষদৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী অনুষ্ঠিত কৰে। উক্ত সভাত ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ জিলা সভাপতি পংকজ কুমাৰ বৰা আৰু সম্পাদক পুতুল নাথ উপস্থিত থাকে। প্ৰথমে মই আপোনালোকৰ সম্পাদকসকলক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ জৰিয়তে আমাৰ পঞ্চায়ত আৰু গ্ৰাম্য বিভাগৰ যিসকল ঠিকাভিত্তিক কৰ্মচাৰী আছে, কৰ্মচাৰীসকলৰ মনৰ দুখ বেদনা, আমাৰ অভাৱ অভিযোগ ৰাইজৰ আগত লৈ যোৱাৰ বাবে আৰু আমাৰ যি দুখ আছে, আমাৰ যি অভাৱ অভিযোগ আছে, সেইবোৰ আপোনালোকৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যি পঞ্চায়ত আৰু গ্ৰাম্য বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকল আছিলে, আমাৰ কৰ্মচাৰীসকলৰ মানে মৌলিক কেইটামান অধিকাৰৰ কাৰণে আমি আজি ৰাজপথত ওলাই আহিবলগীয়া আছে, আমি আজি ধৰ্মঘট কাৰ্যসূচী ল'বলগীয়া হৈছে। আমাৰ মূল দাবীকেইটাৰ ভিতৰত হৈছে, আমাৰ যি কৰ্মচাৰীসকলে 17-18 বছৰে পঞ্চায়ত আৰু গ্ৰাম্য বিভাগত কৰ্মৰত হৈ আছে আৰু আমাৰ জৰিয়তে যি লাখ লাখ অৰুণোদয় হওক বা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকল সৃষ্টি হৈ আছে আৰু ইয়াৰ দ্বাৰা দুখীয়া নিচলাসকলে উপকৃত হৈ আছে, তাৰ বিনিময়ত আমি খুব কম পাৰিতোষিকেৰে সেৱা আগবঢ়াই আছোঁ। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ, তেখেতৰ হস্তক্ষেপৰ জৰিয়তে আমাৰ যি পঞ্চায়ত আৰু গ্ৰাম্য বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকল আছে, কৰ্মচাৰীসকলে যাতে 60 বছৰলৈ কৰ্ম কৰিব পৰা এটা সুবিধা কৰি দিয়ে, চাকৰি সুনিশ্চিতকৰণ, তাৰ বাবে আমি দাবী জনাইছোঁ। আৰু ইয়াৰ লগতে আমাৰ যিসকল কৰ্মচাৰীয়ে ন্যূনতম দৰমহা লৈ কৰ্মৰত হৈ আছে, তেওঁলোকৰ দৰমহাৰ লগত প্ৰত্যেকটো কেটেগৰীৰে ন্যূনতম 30,000 টকা অতিৰিক্তভাৱে সংযোজন কৰি যাতে তেওঁলোকক চলাত সুবিধা কৰি দিয়ে। ইয়াৰ লগতে প্ৰত্যেক বছৰে কমেও 10% ইনক্ৰিমেণ্টৰ ব্যৱস্থা কৰে। আৰু আমাৰ যিসকল কৰ্মচাৰী আছিলে, কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা হয়, ব্যক্তিগতভাৱে ছুটি ল'ব নোৱাৰোঁ বা মেটাৰ্নিটি লিভ ল'ব নোৱাৰোঁ, বিভিন্ন সমস্যা আছে। এই সকলোবোৰ সমস্যা সামৰি আমি যি HR পলিচি আছে, HR পলিচিখন আমাৰ লগত লাগু হোৱাটো বিচাৰিছোঁ। আমাৰ মূল দাবী এই চাৰিটাই আছিলে। কৰ্মচাৰীখিনিৰ দাবী আছিলে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ আমাৰ এখন HR পলিচি লাগে, য'ত আমাৰ কথাখিনি লিগেল ফ্ৰেমৱৰ্ক কথাখিনি লিখা থাকে আৰু আমাৰ চাকৰি 60 ইয়াৰ্ছৰলৈকে যেন জব ছিকিউৰিটি এটা দিয়ে তাৰে, আৰু আমাৰ ইয়াৰলি 10% ইনক্ৰিমেণ্ট এটা লাগে। এইখিনি আমাৰ দাবী আছিলে।